ঈদলৈ আৰু বেছি দিন নাই, মাজত মাত্ৰ 2টা দিনহে আছে। হেল্ল' গাইজ, মই ডিজেদাইনা আকৌ এবাৰ আহিলোঁ মই মোৰ অন্য এটি ভিডিঅ' লৈ। প্ৰথমতে কৈছোঁ মোৰ মাতটো আজি ইগন'ৰ কৰিব, কাৰণ অলপ বেমাৰ হৈ আছে। ঈদ বুলি ঘৰৰ কামবোৰ কৰাই নাছিলোঁ, কাৰণ যিহেতু মোৰ গাটো ইমান এটা ভাল নাছিলে। আজি যিহেতু ৰবিবাৰ আৰু তাৰ স্কুল নাই, সেইকাৰণে অলপ দেৰিকৈ উঠিলে। বেটাক চাহ খাবলৈ দি আমি আকৌ লাগি গৈছোঁ আমাৰ কামত। আৰু বেটাই ধুনীয়াকৈ টিভি চাই চাহৰ জুতি লৈ আছে। এই ৰুমটো বাৰু মই আগতীয়াকৈ ঠিক কৰি থৈছিলোঁ, যিহেতু একেদিনাই ইমানখিনি কাম কৰা মোৰ কাৰণে সম্ভৱ নহয়। মোৰ গাটো ইমান বেছি ভাল নাছিল কাৰণে ধনে কৈছে যে মই কৰিম, তুমি অলপমান মোক হেল্প কৰি দিবা। আৰু কথামতেই কাম। আৰু এতিয়া আমি দুটা লাগি গ'লো আমাৰ কামত। ঘৰ চফা কৰা যিখিনি কষ্টৰ কাম আছে, সেইখিনি কাম বাৰু মোক আগৰ পৰাই ধনেই কৰি দিয়ে। সিদিনা আমাৰ ঘৰত আম্মা আহোঁতে মোৰ তাতে এই টাবকেইটা অৰ্ডাৰ দি থৈ গৈছিলে, আৰু সেই টাবকেইটা আজি আহি গ'ল। 150 টকাত 5টা ফুলৰ টাব। বহুত কম পইচাতে এই ফুলৰ টাবকেইটা পালোঁ। দেখিবলৈও বহুত ধুনীয়া আৰু কোৱালিটিও বহুত ভাল আছে। যদি আপোনালোকে লয় তেনেহ'লে ল'ব পাৰিব। সেইফালে ধনে বেডৰুম চফা কৰি আছে, আৰু এইফালে মই কিটচেন চফা কৰি আছোঁ। আমাৰ ঘৰৰ যিকোনো কামেই নহওক আমি দুটাই লগে ভাগে কৰোঁ। এনেকুৱা নহয় যে এইখিনি মোৰ কাম ময়ে কৰিব লাগিব। যদি মই কিবা কামত ব্যস্ত থাকোঁ তেনেহ'লে তেওঁৱে সকলোখিনি কাম কৰি কমপ্লিট কৰি দিয়ে। ৰুম চফা কৰা হোৱাৰ পিছত বেটা আৰু বেটিক মই গা ধুৱাই লৈ আহিলোঁ। ইহঁত দুটাক গা ধুৱাই আনি দেখিলোঁ ধনৰ ভাত বনোৱা ৰেডি হৈ গ'ল। অলপ আগতে মই ক'লোৱে নহয় যে আমাৰ কামৰ কোনো চিন নাই। যিকোনো কামেই নহওক আমি দুটাই ভগাই মিলি কৰোঁ। সেইফালৰ ৰুম চফা কৰি থাকোঁতে মাইনা আৰু বাবুক এই ৰুমটোতে থৈ গৈছিলোঁ, কাৰণ এই ৰুমটো যিহেতু আগতীয়াকৈ চফা কৰাই আছিলে, সেইকাৰণে ভাবিছোঁ কৰিব নালাগে। দুইটাকে ইয়াতে থৈ গ'লো। যিহে ৰুমৰ অৱস্থা কৰি থৈছে কি ক'ম আপোনালোকক। আকৌ নতুনকৈ চফা কৰিব লগা হৈ গ'ল। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে একো এটা বস্তুৱে ভাল কৰি ৰাখিব নোৱাৰি। সেইফালে কামবোৰ হোৱাৰ পিছত ভাবিছিলোঁ হৈ গ'ল, এতিয়া আৰু গা ধুম, ধুনীয়াকে বিচনাত শুই যাম, যিহেতু মোৰ গাটোও ইমান এটা ভাল নাছিলে। আহি দেখিলোঁ ৰুমৰ অৱস্থা এয়া। ইহঁত দুটাৰ কাৰণে মই কৰা কামকে কৰি থাকিব লাগে। কাম কৰি থকাৰ মাজতে আমাৰ কিন্তু ধেমালিবোৰো চলি থাকে। আৰু এই ভিডিঅ' ক্লিপটো ধনে দিবলৈ মানা কৰিছিলে। যিমানে সময় গৈ আহি আছে সিমানে মোৰ কিবা গাটো বেয়া লাগি আহি আছে। ধনে মোক সকলো কাম হেল্প কৰে বাবেহে মই ইমানখিনি কাম কৰিব পাৰোঁ, নহ'লে আজি মোৰ দ্বাৰা একোৱে নহ'ল হয়। কেতিয়াবা আমাৰ সমাজৰ কিছুমান মানুহে মোক কয় যে তই ইয়াতকে ভাল ল'ৰা পালি হয়, কিন্তু মই কওঁ টকা পইচা পালো হয়, কিন্তু ধনে দিয়া যিখিনি মৰম, ধনে দিয়া যিখিনি সন্মান, মই ভাবোঁ মোৰ কাৰণে মোৰ ধনেই বেষ্ট। যদি মই আকৌ কেতিয়াবা জন্ম লওঁ তেনেহ'লে সেই অহা জনমতো মই ধনকে মোৰ হাজবেণ্ড হিচাপে বিচাৰিম। ফাইনেলি মোৰ সকলো কাম হৈ গ'ল, আৰু এতিয়া মই গা ধুই ৰেডি। আমাৰ এই সৰু ফেমিলিটোত আমি চাৰিওটা বহুত হেপী, আৰু মই কেতিয়াও নিজক আনৰ লগত তুলনা নকৰোঁ। মই ভাবোঁ মোৰ কাৰণে ময়ে বেষ্ট। মোক কোনোবাই কপি কৰিব পাৰে, কিন্তু মই আজিলৈকে কাকো কপি কৰি পোৱা নাই। এইফালে আকৌ কিছু সময় পিছত আব্বা আৰু ভণ্টি আহিল। যিহেতু মোৰ ঘৰ মোৰ আম্মাহঁতৰ ঘৰৰ পৰা বেছি দূৰত নহয়, সেইকাৰণে আব্বাহঁতে মোলে মনত পৰিলেই যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে। মোৰ ঈদ আহিলে ঈদৰ দিনাখন বহুত বেছি বেয়া লাগে। কাৰণটো কি জানেনে? মোৰ আম্মা আৰু আব্বাৰ ঘৰখনলৈ বহুত বেছি মনত পৰে, আৰু সেই সৰুৰ স্মৃতিবোৰ। এইফালে মোৰ ভণ্টি আৰু ননদজনী, ইহঁত দুটাই কিবা কাপোৰৰ কথা আলোচনা কৰি আছে। আৰু আপোনালোকে হয়তো মোৰ ভিডিঅ'ত মোৰ ননদজনীক দেখা নাপায়, যিহেতু তাই হোজাইৰ আজমল ফাউণ্ডেশ্যনত পঢ়ি আছে। ঘৰত আহিবলৈ বেছি সময় নাপায়, আৰু আহিলেও পঢ়াতে ব্যস্ত থাকে। পঢ়াক লৈ তাই বহুত কষ্ট কৰে। যদিহে আপোনালোকে মোৰ প্ৰথমখন শ্বৰ্ট ফিল্ম চাইছে, তাত মোৰ ননদজনীও মোৰ লগত অভিনয় কৰিছে। আৰু গাইজ কিছু সময় পিছত ভণ্টিক নিবলৈ ভাইটিও আহি গ'ল। বাৰু গাইজ, আপোনালোকক মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আকৌ লগ পাম মই মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ ইমানেই। বাই।